যদি জীৱনৰ ৰংবোৰ লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। য'তেই নহওক খালি শুৱাই কাম নেকি? ঐ বিকাশ, খালি শুৱা ৰাতিটো ক'ত গৈছিলি? দেউতাচোন, কি হ'ল দেউতা? ব'লা এপাক বজাৰলৈকে যাই আহোগৈ। ঠিক আছে ব'লক দেউতা বজাৰত নি তুমি মোক কি দিবা বাৰু আজি? কিনো দিব লাগে, এপাক এনেই ফুৰি আহোগৈ, কিবা মাছ মাংস পাওঁ যদি লৈ আনোগৈ ব'লা। নাই, বজাৰত লৈ গ'লে কিন্তু মোক কিবা এটা দিবই লাগিব। আগত গৈ লওঁচোন, কি হয় দেখা যাব পিছৰ কথা। ব'ল এতিয়া। দেউতা, আজি বজাৰত কি মাছ ল'বা বাৰু? চাওঁগে কি মাছ পাওঁ। দেউতা, তুমি মোক এটা কথা কোৱাচোন। কি কথা বাৰু? দেউতা, এই যে ৰাস্তাৰ কাষে কাষে গছবোৰ কিয় ৰুই বাৰু? ৰাস্তাৰ কাষত গছ গছনি থাকিলে আমাক অহা যোৱা কৰাৰ সময়ত ছাঁ দিয়ে, লগতে আমাক অক্সিজেন দিয়ে। আৰু দেখাতো ভাল দিয়াচোন, ৰাস্তাৰ কাষত যদি গছ গছনি থাকে। দেউতা, এইবোৰ কি হয়? এয়াচোন ফুল হয়। ক'ত গ'লা আৰু এতিয়া? বজাৰ যোৱা আমাৰ দেৰি হ'ব। তুমি ৰাস্তাৰ কাষৰ এইবোৰ চাই থাকিলে? এইবোৰতো ফুলেই হয়, তুমি গমেই পোৱাচোন। ফুল হয় মই গম পাইছোঁ, কিন্তু এনেকৈ ৰাস্তাৰ কাষত কোনে এনেকৈ ফুল ৰাখিলে বাৰু? যোনে নাৰাখক সেইবিলাক গৰু বিচাৰ লৈ থাকিব দৰকাৰ নাই, আমি গৈ থাকোঁ আহিছানে? ব'লা দেউতা। আহিবি আহিবি আহিবি, কবি ল'বি, বিলাহী ল'বি, স্কচ ল'বি, কেজি মাত্ৰ 20 টকা 20 টকা 20 টকা। আহিবি আহিবি আহিবি, কবি ল'বি, বিলাহী ল'বি, স্কচ ল'বি, কেজি মাত্ৰ 20 টকা 20 টকা 20 টকা। দেউতা, কেজি বোলে মাত্ৰ 20 টকা। কবি, আলু, বিলাহী নে কি কি চিঞৰি আছে জানো? ব'লাচোন সোধোগে আমি। ঘৰতচোন এইবিলাক চব্জি পৰি আছে, আকৌ ল'বি নেকি? ব'লা না, বেচেৰীজনী উঠনিৰ পৰা ইমান চিঞৰি আছে, 1 কেজিমান লৈ লওঁ, চাগে ৰাতিপুৱাৰ পৰা যাত্ৰাই হোৱা নাই। তোমাৰ যে আৰু কথা, ব'লা। কি লাগিব কি লাগিব? বিলাহী কেজি কিমান দি আছে? উঠনিৰ পৰা যে ইমান চিঞৰি আছোঁ, শুনা নাই নেকি কিমান কেজি? কি বেপাৰী এইজন? কাষ্টমাৰে যে কিবা সুধিলে ভালকৈ উত্তৰ দিব লাগে সেইটোও নাজানে। তেনেকৈ হ'লে ইয়াত কোনে কিনিব আহিব? কি ক'লি? মোৰ দোকানত বস্তু ল'ব আহিছা না মোক কিবা শিকাব আহিছা হা? বিকাশ, কিবা ল'ব মন আছে যদি চুপচাপকৈ নোলোৱা কেলে? কিয়নো লাগি আছ তেনেকৈ? নালাগিম কি দেউতা? তাই মোৰ লগত কেনেকৈ কথা কৈ আছে, নাই শুনা নেকি তুমি? এনেকৈ কাষ্টমাৰৰ লগত কথা কয় নেকি? ভালকৈ অলপ ক'ব লাগে। মই ভাল কথাইতো সুধিছোঁ, বোলে বিলাহী কিমান কেজি দি আছোঁ বুলি, তাকে জেং খাই উত্তৰ দিলে যে তাই। মোৰ দোকানত একো বস্তু কিনিব নালাগে, যা ইয়াৰ পৰা যা, এতিয়াই যা। মোৰ দোকানৰ বস্তু মই নিদিওঁ। তোৰ দোকানৰ বস্তু আমি নলওঁ। বিকাশ কিয় তেনেকৈ কৰিলি? ময়ো গৈ আছোঁ। বিকাশ, মানুহৰ লগত তেনেকৈ কথা ক'ব নাপায় নহয়। সি যদি জেং খাই উঠিছে, তুমি ভালকৈ ক'ব পাৰিলা হয়। বাদ দিয়াহে দেউতা, তাইকতো তুমি একো নুবুজালাই, এতিয়া মোকে বুজাই থাকিবা। ব'লা এতিয়া মাছ চাওঁগৈ আমি। একেবাৰে একোতো লগা নাহে, এনেই মোৰ মূৰটোহে গৰম কৰিব আহিলা ইয়াত। ৰাতিপুৱা এনেই যাত্ৰা হোৱা নাই আৰু মূৰটো গৰম কৰি থৈ গ'ল। আজি বজাৰ নবহে আৰু কিজানি দে, ঘৰতে যাই বহি থাকাই ভাল হ'ব মোৰ। দেউতা, মোৰ মূৰটো বিষাব ধৰিছে, ৰুমত যাওঁগৈ ব'লা, মাছ চাছ নেখাওঁ আজি। আজি মাছ ল'ম বুলি আহিলোঁ আৰু বজাৰত আহি এই নাটকখন কৰিলি। আজিৰ পৰা মই তোক বজাৰত নানো আৰু দেই। ব'ল এতিয়া।